আৰু হে দোস্তো ওয়েলকাম টু মাই ইউটিউব চেনেল বিকি লৈ তো জলক আজি অলপমান ফুৰি আহো তো ৰ'ব ফুৰিবনো ক'ত যাম মানে না অলপমান গাড়ীখন ঘৰৰ আছে অলপ তাও দিও জলক মিউজিক ষ্টপ মানে এতিয়া আপোনালোকে দেখি আছে এতিয়া স্ক্ৰীনত মানে গাড়ীগিলা ৰং চাইডে দি আহিছে মানে সেই বাগৰ হাৱেটোত মানে ভাল কৰি আছে পিছে আৰু ক'ব না আমি ৰং চাইডে আহা বুলি সেইকাৰণে মই কথাটো খুলিয়ালে কৈ দিলো মানে এটা হাৱেদিয়ে মানে চব গাড়ী অহা যোৱা কৰি আছে বেছি সময় নহয় 2-3 ঘণ্টা মানৰ কাৰণে এইটো হে কৰি দিয়ে বাৰু মই নাজানো ইমান ভালদৰে অদ্ভুত বস্তু এইটো বাপ্পা আৰু এই পুৱাই একদম মজাকে মাছ উলিয়াই থৈ দিছে মজাকে লৈ লওঁ ৰ'ব আখৰাৰ পৰা আৰু এই আখৰাৰ বাজাৰ পুৱাৰ সময়খিনিত মানে বৰমা নাপাওঁ আগে অলপমান আগত আখৰা পায় যতে যি দেখো তাকে দেখিব লাগিব আৰু একদিন একদম মজাকে বিহুৰ বাজাৰৰ ভিডিঅ' দিম একদম ফুল ধামাকা একদম আহিলে কি বাজাৰত একদম মজা একদম পুৰা একদম ভিডিঅ' দিম মজাকে দেখিছো দে না কি কবা এই দাও এবাগে আছে দাও দি বা কাটো এতিয়া জলক তো আমি কোনো চুৰ কৰি ভেলা ঘৰ নবনাও জানা এইটো মানে বাহ চুৰ কৰিলে আমি হেৰি নকৰো ভেলা ঘৰ নবনাও তাকে এতিয়া বাহ চাং ৰ'ব এতিয়া ৰুমত নিজৰ বাহুৰ তলত আছো নিজৰ হাতত দাও আছে নিজৰ মোবাইলত নিজে ভিডিঅ' বনাই আছো নিজৰ চেনেলত পাগলা এটা মই কিনো শুনিব এই বাহটোৰ ৰ'বডাল বিচৰিলে ভিডিঅ' লৈ আৰু গাইজ আপোনালোকে এইটো সঁচা বুলি একদমেই নাভাবিব মানে ভিডিঅ'টো লম্বা হোৱাৰ কাৰণে অলপমান এণ্টাৰটেইনমেণ্টৰ কাৰণে এনেকৈ কোৱা গৈছে তো যদি আৰু কাৰোবাক কোনোবাই চুৰ কৰিছে মোৰ গাতে লাগিব নাই জমিনি কৰি থাকিব লাগে অলপ চব বস্তু এই এখন হাতে দি দা কাটিব নোৱাৰি ৰ'ব মানে মোবাইলটো দি অলপ সেই হয় ডিষ্টাৰ্ব হয় আগে বাহডাল কাটি লওঁ দিয়ক কাটাই গ'ল এই ৰ'ব বাহ কাটোতে তাকে জল ৰ'ব দেখি আছো আৰু মানে বেলেগ একো নাই মানে প্ৰব্লেম মই যে ক'লো এতিয়া মানে হেৰি মানে বাহটো কাটাতে অলপ বেয়া হৈ গৈছে যাইলে অলপমান নষ্ট হৈছে সেয়ে দক এনাই গৈছে কথা নাই ইবাগে মই ভেলা ঘৰ মজাকে বনাই আছো এইটো হৈছে মোৰ ফ্ৰেম বস্তুক যাই দেখাম ৰ'ব আগতে এইটো হৈছে চক মজাকে ইনকে পাৰি ল'ব লাগিব ইয়াতে চাইডডালমান হেৰি কৰি ইনকে নাৰাগেদলা পাৰি ল'ব লাগিব মজাকে পাৰি লৈ দেখি আছো হেৰিত পাৰি ইনকে বাহৰ কামি আৰু উপৰে ফেলাই দিব লাগিব তেতিয়াই হ'ব সেইখন বেৰা হ'ব দেখি আছো এইটো গাইঠিলে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল টঙালে ঘষি টঙালেন বেজাং এতিয়া বাৰীক চাইকেল লৈ মজাকে ঐ কেমেৰামেন দাউৰি থাকা খাল আছে এইভাগে বাহা বাৰী চাৰী অলপ আহে পেৰে ভিডিঅ'টো কৰিব উঠা নৰ দোষ আৰু আজি একদম চাইকেল অফ্ৰ'ড কৰিম কেনেকুৱা এটা নেক্সট লেভেল হৈ যাব Cycling to this and very good. I'm ready to go back to the long long. I'm very good. অলপ মজাকে টঙালৰ বাহ লৈছো যাং এতিয়া জংঘলৰ মাজেদি এনেকে অফ্ৰ'ড কৰিম আজি আৰু দেখাম পথৰতো একদম ট্ৰেক্টৰৰ লিটত চলবা যাম দেখাম আৰু বেগে এই বেলাক মোৰ হেৰি ভিডিঅ'ৰ মাত শুনিলে তুমি ৰাস্তা আছে কিন্তু ৰাস্তা দি নাযাং চাইকেলে অফ্ৰ'ড কৰা চাইকেল তো নুমে দিম অলপমান চাইকেল তো পথৰৰ মাজত দি যাম তো বেলেগ এটা ভিডিঅ'ত পথৰৰ সেই ভিডিঅ' এটা দিম এইটো ভিডিঅ'ত দিয়া নহ'ল
ক'ত দিচ্ছি আই বান্দৰ হৈছে নেকি তই গাছৰ ওপৰত দিছা দে নুম 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 আৰু এতিয়া মই গাছৰ ওপৰত দিছোঁ ৰ'ব মানে থামনেলৰ কাৰণে ফটো এটা উঠি লওঁ মজাকে এই বহুত তলত আছোঁ দিয়ক এই এতিয়া বৰ্তমান বাঁহ কাটি আছোঁ আৰু নেক্সট বিহুৰ ভিডিঅ'ত লগ পাম মজাকে বাঁহ চাহ কাটি ভেলাঘৰ সাজি আছোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল তাক যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব